নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো হ'ল লাষ্ট ভিডিঅ' আৰু লাষ্ট পাৰ্ট 4। আজি হ'ল দশমী আৰু দশমীৰ দিনাখন আমাৰ ইয়াত বলয় দিয়ে। সেই বলয় ল'বৰ কাৰণে আমি সকলোৱে বহি গ'লোঁ। পিছফালেও মানুহ চাওকচোন। আজি যিহেতুকে শেষৰ দিনাখন সকলোৱে তেলশাৰী পিন্ধিব লাগে, সেই কিছুমানে পিন্ধিছে, কিছুমানে পিন্ধা নাই। মই পিছে তেলশাৰীখনেই পিন্ধিছোঁ। কিবা লাষ্টৰ দিনাখন শেষৰ পূজাত তেলশাৰীখন পিন্ধিলে ভালেই লাগেচোন নিজকে। সেই এতিয়া বলয়ডাল লৈ পেলাই এই পুষ্পাঞ্জলি ল'লোঁ। আৰু আমি ল'লোঁ, আমাৰ লগত ৰাইজৰ মানুহ লৈছিলে আৰু কিছুমান অহা নাছিল। সেই নহা কেইজনে এতিয়া বহি লৈছে বলয় ল'বৰ কাৰণে। মানুহ আহি আছে, বলয় লৈও আছে কিছুমানে তেনেকৈ, আৰু কিছুমানে বহি আছে, বহাবোৰকো দি আছে। সেয়াই, সেই বলয় লোৱা আমাৰ কামখিনি হোৱাৰ পাছত আমাৰ মেইন যিটো কলপুলি থাকে ন, সেই কলপুলিডাল এতিয়া বিসৰ্জন কৰিবৰ কাৰণে উলিয়াই আনিছে। উলিয়াই আনি আমাৰ দুৰ্গা মন্দিৰটো 3 পাককৈ ঘূৰিব। মানুহে কোৱা মতে এই কলপুলিডালেই মেইন বোলে, আৰু ইয়াতে দুৰ্গা মা থাকে। সেই দুৰ্গা মাক এই দিনত বলয় লোৱাৰ পাছত বিসৰ্জন কৰেগৈ। সেই বিসৰ্জন কৰাৰ আগত মন্দিৰটো 3 পাক ঘূৰি ল'ব। এতিয়া আমিও সেই কলপুলিডালত ঘূৰিলোঁ 3 পাক। 3 পাক ঘূৰি এতিয়া নদীৰ পাৰত বিসৰ্জন কৰিবলৈ লৈ গ'ল কলপুলিকেইজন ডাঙৰ মানুহকেইজনে। আৰু আমি ইয়াতে আছোঁ ওপৰত ভিডিঅ' কৰি পেলাই। দুৰ্গা মন্দিৰটোৰ ওচৰতে আমাৰ পুঠিমাৰী নদীখন আছে। ইমানে ভক্তৰ সমাগম হৈছে, সকলোৱে দেৱী মাৰ ওচৰত সেৱা ল'ব আহিছে, প্ৰাৰ্থনা কৰিছে। কিমান যে ভক্তসকল আহিছে মাৰ ওচৰত দৰ্শন কৰিবলৈ, মাক ভালদৰে উটুৱাই দিবলৈ। চাওকচোন, ৰাতি আৰু আহিব মানুহ, ভিৰ বহুতেই হ'ব মাক দৰ্শন কৰিবলৈ, যিহেতুকে মা আজি আমাৰ মাজৰ পৰা গুচি যাব। 4 দিন ধৰি মা আমাৰ মাজত আছিলে। যদি নজনাত কাৰোবাৰ কিবা ভুল হৈছিলে, মায়ে যাতে ক্ষমা কৰি দিয়ে, সেই ভাবি পেলাই সকলো ভক্তই মাৰ ওচৰত সেৱা লৈছে। বেয়াও লাগে, মানে ইমান দিন আমি হ'লেও মাৰ ওচৰত আছিলোঁ কাম কিছুমান কৰি পেলাই। আজি মা যাবগৈ আৰু 1 বছৰৰ পাছত লগ পাম। বেয়াও লাগে অলপ চলপ, মানে অলপ চলপ বেয়া বহুতেই লাগে, লগতে অলপ ভালো লাগিছে যিকেইদিন মাৰ ওচৰত আছোঁ, মাৰ কাৰণে কিবা কৰিব পাৰিছোঁ আমি ভলেণ্টিয়াৰসকলে। আৰু বাকীবোৰ ৰাইজেও ভক্তসকলে আহিছে মাৰ ওচৰত সেৱা লৈছে। সেয়াই আৰু। বিসৰ্জন কৰি মানুহবোৰ যোৱাৰ পাছত আমি ছোৱালীকেইজনীয়ে ফটো উঠিবলৈ ৰখি গ'লোঁ। এই আমাৰ কেমেৰামেন। এইটো এটা বান্দৰ ওপৰত ফটো উঠি আমি ভাত খাবলৈ আহি গ'লোঁ গোটেইকেইজনী একেলগে। বাকী মানুহবোৰো খাই আছে, আমিও খাওঁগৈ এতিয়া। সেই গোটেইকেইজনীয়ে বহি ল'লোঁ একেলগে ভাত খাবলৈ। ভাত খোৱা হ'ল, অকণমান টাইম ৰখি দিলোঁ। তাৰ পাছত এতিয়া গধূলি হ'ল, মানে আমাৰ দেৱী মাক বিসৰ্জন কৰিবৰ কাৰণে টাইম হৈ আহি আছে আৰু। এতিয়া সেই সকলোৱে মূৰত সেই কাপোৰখন বান্ধি আছে, আৰু মানুহবোৰো আহি গ'ল, লাহে লাহে আহি আছেও বাকী মানুহবোৰো। যিহেতুকে টাইম হৈছে, মোটামুটি 5:30মান বজাত বিসৰ্জন কৰিব। কিন্তু টাইম মতে নহয় দিয়কচোন, 5:30মান বজাত কৈছে, কিন্তু বিসৰ্জন কৰোঁতে 7টা 7:30মান বাজিবই আৰু। লাহে লাহে মানুহৰো ভিৰ বাঢ়ি গৈ আছে, যিহেতুকে আজি শেষৰটি পূজা, শেষ দেৱী মা আমাৰ মাজৰ পৰা যাবগৈ আজি। সকলোৱে দৰ্শন কৰিবলৈ আহিছে। সেইকেইজনী বহি আছে, আমিও বহি আছোঁ। আজি কৰিবলগা একো কামেই নাই। মানুহ চাওক, লাহে লাহে কিমান ভিৰ হৈছে, আৰু আছে আহিবলৈ।
এইফালে আকৌ ল'ৰাসকলে ফটো উঠি আছে, এটা স্মৃতি হিচাপে, যিহেতুকে আকৌ এটা বছৰ পিছত গোটেইখিনি একলগ হ'ব। আজিৰ পৰা আৰু কোনো কাকো লগ নাপায় একেলগে, লগ পালেও বা এটা দুটা মাজে মাজে লগ পাব, একেলগে লগ পোৱা নাযায় ন। সেইকাৰণে এইফালে আমি ছোৱালীবোৰো উঠি আছোঁ। তাৰ মাজতে মই ভিডিঅ' ক্লিপ লৈ দেখাই আছোঁ আপোনালোকক। ইয়া মানুহ দেখিছেনে, চকু যিমানলৈকে যাব সিমানলৈকে মানুহে দেখা পাব। চাৰিওফালে মানুহ এতিয়া ভিৰ হৈ গৈছে, যিহেতুকে দুৰ্গা মাক আমি মূৰ্তিটো 3 পাক ঘূৰাম। আমাৰ এই খলাখন সেই 3 পাক ঘূৰালে সেই চাৰিওফালে মানুহে মানুহ। এইফালেতো আমি দেখাইছোঁ ন, আৰু পিছফালে যোৱা নাই। সেয়াই এতিয়া আমাৰ দিনটো আজি একো কাম নাথাকে, অকল মূৰ্তিটো ওলোৱাৰ পাছতহে আমাৰ কাম হ'ব। মানে মূৰ্তিটো যাবৰ কাৰণে আমি ৰাস্তাবোৰ কৰি দিব লাগে, হাতত ধৰি দি ছোৱালীবোৰে মানুহবোৰ ভিৰ হৈ থাকে ন, সেই ভিৰবোৰ ভাঙি ভাঙি আমি ৰাস্তাটো বনাই দিব লাগে, মূৰ্তি যাতে দেৱী মাক ভালকৈ লৈ যাব পাৰে। এয়া এনেকুৱা আমি মানুহবোৰ পিছুৱাই দি আছোঁ, দেৱী মাক যাতে ভালকৈ যাব পাৰে, একো সুবিধা নোহোৱাকৈ সেই বাটটো বনাই দিছোঁ মানুহবোৰক পিছুৱাই দি এতিয়া আতকবাজি ধৰিছে। এতিয়া আমি দুৰ্গা মাৰ পাছে পাছে গৈ আছোঁ। এনেই লাইট বক্সৰ আগত মানে দেখ থাকিলে আমি সকলোৱে নাচি নাচি যাওঁ। আমাক মানে কমিটিৰ মানুহ কিছুমানে ঘেৰা এটা কৰি দিয়ে, তাৰ মাজত আমি ছোৱালীবোৰ নাচোঁ, একদম ছেফটি কৰি লৈ যায়। আৰু এবাৰ জুবিন দা নাই কাৰণে আমাৰ ডেক বজোৱা হোৱা নাই, সেই সকলোৱে মায়াবিনী গান গাই গৈ আছে। দেৱী মাক বিসৰ্জন কৰি আহি আমি আকৌ আমাৰ জুবিন দাৰ ওচৰত শ্ৰদ্ধাঞ্জলিৰ ওচৰত আমি মায়াবিনী গানটো গাম। অলপ টাইমৰ পাছত আৰু চাই থাকক এতিয়া দেৱী মাৰ বিসৰ্জন কৰা। দেৱী মাক বিসৰ্জন কৰি আহি এতিয়া আমাৰ জুবিন দাৰ ওচৰত মায়াবিনী। দেৱী মাক বিসৰ্জন কৰি আহি আমি মায়াবিনী গান গালোঁ জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ ওচৰত। তাৰ পাছত এতিয়া আমি মন্দিৰৰ ওচৰত এনেই অকণমান সকলোৱে নাম গাইছে, নাচিছে, সেয়াই ফূৰ্তি অকণমান কৰিছে। তাৰ পাছত আমাৰ আকৌ মৰমৰ জুবিন দাৰ গানটো এবাৰ গুণগুণাই দিলে। তাৰ পাছত সকলোৱে আহি অকণমান নাম ধৰিলে, সকলোৱে অলপ ফূৰ্তি কৰিলে। আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়ালৈ আহিছোঁ, সকলোৱে যাতে চাই মৰম দিয়ে, লগতে মোক ছাপোৰ্টো কৰে। বাই বাই।